হেল্ল' বন্ধুসকল AMT অফিচিয়েল ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুসকল আজি মই দেখুৱাম আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন আপোনালোকৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব আৰু আপুনি চেক কৰিব পাৰিব আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টখনত আপোনাৰ নামটো একচেপ্ট আছে না ৰিজেক্ট হৈছে। ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলত যদি আপুনি নতুন আহিছে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব। ইয়াত আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব। লোৱাৰ পিছত ইয়াত সাৰ্চ বাৰত টাইপিং কৰিব অৰুণোদয়। অৰুণোদয় টাইপিং কৰাৰ পাছত আপুনি IN টাইপিং কৰিব মাজত স্পেচটো দি। মই টাইপিং কৰি আছোঁ, সৰি ৰংটো হৈ গ'ল। ইয়াত আপুনি IN ক্লিক কৰি সাৰ্চত ক্লিক কৰিব। ইয়াত প্ৰথম যিটো অৰুণোদয় ৱেবছাইট আহিছে এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত চাব পাৰিব আপোনাৰ ষ্টেটত কেইখন ডিষ্ট্ৰিক্ট আছে। এই ডিষ্ট্ৰিক্টখন আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত সকলো ডিষ্ট্ৰিক্টৰ ইয়াত আপোনাৰ নামটো পাই যাব। ইয়াত মই হোজাই চিলেক্ট কৰি আছোঁ। হোজাই চিলেক্ট কৰাৰ পাছত ইয়াত চাওক হোজাইৰ কেইজন মানুহৰ নামত অৰুণোদয় আঁচনি চলি আছে ইয়াৰ লিষ্টখন আপুনি সকলো লিষ্ট আহিছে। ইয়াত মানুহ কেইজন আছে, পেজ বহুত পেজ আছে। আপুনি আপোনাৰ নামটো কেনেকৈ বাছি উলিয়াব, ইয়াত আপুনি ওপৰত সাৰ্চ বাৰত আপোনাৰ যিটো নাম হয় নামটো ইয়াত টাইপ কৰিব। মই এটা নাম টাইপ কৰি আছোঁ। ইয়াত আপোনাৰ নামটো আপুনি টাইপ কৰিব। ইয়াত টাইপ কৰাৰ পাছত সাৰ্চত ক্লিক কৰিব। ইয়াত যদি আপোনাৰ নামটো নাহে, ইয়াত আপোনাৰ নামটো নাহিলে আপুনি পেজটো চেঞ্জ কৰিব। ইয়াত তলত দিয়া গো অপশ্যনত আপুনি পেজটো চেঞ্জ কৰি আপোনাৰ সঠিক নামটো আকৌ সাৰ্চ বাৰত লিখিব। লিখাৰ পিছত আপুনি সাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ নামটোৰ পৰা সন্মুখত যেটা নম্বৰ দেখি আছে ORUSJ নম্বৰটো ইয়াৰ পৰা কপি কৰি ল'ব। মই এতিয়া পেজটো চেঞ্জ কৰি আছোঁ। ইয়াত মোৰ নামটো নাহিল, ইয়াত মই পেজটো চেঞ্জ কৰি আছোঁ। কৰাৰ পিছত ইয়াত মোৰ নামটো আহি গ'ল। ইয়াত মই ORU নম্বৰটো মই কপি কৰি ল'ম। কপি কৰাৰ পাছত আপুনি ওপৰত দিয়া গো বেকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত গো টু হোমত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াত 4 নম্বৰত যিটো অপশ্যন দেখিছে ভিউজ ভেৰিফাইড ষ্টেটাছ এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আৰু এখন পেজ খুলি আহিব। ইয়াত প্ৰথমে দিয়া আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ইয়াত আপোনাৰ কপি কৰা নম্বৰটো পেষ্ট কৰি দিব। ইয়াত মই মোৰ কপি কৰা নম্বৰটো পেষ্ট কৰি দিছোঁ। ইয়াত আকৌ আপুনি আপোনাৰ ইয়াত চাওক মোৰ সকলো ডিটেইলছ আহি গ'ল। মোৰ ইয়াত অৰুণোদয় আঁচনিটো এক্টিভ হৈ আছে। ইয়াত চাওক সদ্যচিনটো আহি গ'ল। ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব। চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব।